পিছ হা জাপ মাৰি দে। হেই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বিৰাটেই ভাল। আৰু আজি ওলাই আহিছোঁ, 5টা বাজিছে চাগে। এনেই ওলাই আহিব মন গ'ল আৰু ইমান ধুনীয়া পৰিৱেশ আৰু একদম সদায় ওলাই আহোঁ ইমান সময়ত। একদম ধুনীয়া এখন দলঙেদি ধুনীয়া ধুনীয়া ছোৱালী পাৰ হয় আৰু টিউশ্যন যোৱা ছোৱালীবোৰ পাৰ হয়, হয়নে? ই আহে সদায় চাবলৈ। আজি সি মোক মাতিলে আৰু মই এনেও আহোঁ, কিন্তু কাৰেক্ট টাইমটো হ'ল এতিয়া ছোৱালী আহে মানে, সেইকাৰণে ই মাতিলে আহিলোঁ। আৰু লগতে ভিউটো চাব, কি ধুনীয়া ভিউ। দেখিছে, খুব সুন্দৰ ভিউ, কিবা এটা ভালেই লাগে আৰু। বুজিছ? হা জাপ মাৰি দে, জাপ মাৰি দে। হেই গাইছ, আমি দলঙৰ তলত আছিলোঁ আৰু দলংখন বহুতেই ওখ, কৈছোঁ নহয় বহুতেই ওখ। আমাৰ ইয়াত বানপানী নহয়, তেবোৰ দলংখন ইমান ওখকৈ বনাইছে, নাজানো কিয় বনাইছে। আৰু এয়া দেখিছে, এখন বাঁহৰ সাঁকো হয়। আগত দলংখন যেতিয়া বেয়া আছিলে, এই সাঁকোৰেদি পাৰ হৈছিলোঁ। আৰু একদম চাওকচোন, কি সুন্দৰ পৰিৱেশ একদম। আৰু গাইছ দেখিছে, একদম দুইটা চাইডে পথাৰ, সেউজীয়া সেউজীয়া পথাৰ, আৰু মাজতে নদীখন বৈ গৈছে আৰু চব ফালে সেউজীয়া, একদম সুন্দৰ পৰিৱেশ। আৰু বতৰটো বহুত সেমেকা, কিবা এটা ভাল লাগিছে। আৰু পথাৰত অহা যোৱা মানুহবোৰ কোৰ চোৰ লৈ গৈছে, একদম দেখিয়ে কিবা এটা ভাল লাগিছে। আৰু ইয়াত দেখিছে, মাছ জাকৈ বাই আছে, সুন্দৰ পৰিৱেশ, ভাষা নাই ক'বলৈ মানে। আৰু এই পোৱালীকেইটা ধুনীয়াকৈ আহি আছে, একদম ভাষাহীন। আৰু একদম চব চাইডে ট্ৰেক্টৰ আৱাজ শুনা পাব, ধুনীয়া। আৰু পুৰা পুৰা একদম সেউজীয়া সেউজীয়া। কি আনিছে হা? ফুচকা? ফুচকা এফালে বেচে নেকি? এফালে বেচে ফুচকা? আচ্ছা। ঐ, ফুচকা কেইটা ভাঙে নাভাঙে ইয়াত পেলাই চাচোন, ইয়াত তলত এইকেইটা ভাঙে নে নাভাঙে, তলত পেলাই চাচোন। নাভাঙে দে। অঁ। আৰু গাইছ, গুৰুজনীয়ে পাৰ হ'বলৈ ভয় কৰি আছিলে। দলংখন বাঁহৰ দলং ভাঙি গৈছে মানে, সেইকাৰণে ভয় খাই আছে। আৰু পাকা দলঙৰ ওপৰেদি আনিবলৈ হ'লে বহুত ওখ দলংখন, উঠিব নোৱাৰে চাগে। আৰু এনেকৈ অলপ মেৰামতি কৰি দিলে দলংখন মানুহ অহা যোৱা কৰিব পাৰিব, গৰু অহা যোৱা কৰিব পাৰিব। আৰু বহুত সময় বহিলোঁ, এতিয়া ঘৰলৈ যাওঁ। এনেই ভিডিঅ' কৰিম বুলি অহা নাছিলোঁ, তাৰপিছত এনেই আহিছিলোঁ, ভাল লাগিল, পৰিৱেশটো ভাল লাগিল কাৰণে ভিডিঅ'টো কৰিলোঁ।